নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অনলাইন ইনফৰমেশ্যনলৈ। তো বন্ধুসকল, আপোনালোকক মই এই চেনেলটোত কিছুমান অনলাইন সমস্যাৰ যিসকলে আপোনালোকে অনলাইন সমস্যাৰ সন্মুখীন হয়, কিছুমান অনলাইন পাৰ্চেছ কৰোঁতে হওক বা অনলাইন কিছুমান কাম কৰোঁতে হওক, তো তেনেকুৱা ধৰণৰ আপোনালোকক মই ভিডিঅ' বনাই এই চেনেলটোৰ দ্বাৰাই সহায় কৰিম। তো আজি মই আপোনালোকক জনাম এটা আধাৰ কাৰ্ডৰ বিষয়ে। তো আধাৰ কাৰ্ড সকলোৰে নিশ্চয় আছে আৰু যিসকলে নাই আপোনালোকে হয়তো বনাব বিচাৰি আছে। তো বন্ধুসকল, আপোনালোকক যিসকলে আধাৰ কাৰ্ড অলৰেডি বনাইছে, তো তেওঁলোকৰ হয়তো কিছুমানৰ নামটো বাৰু সকলোৰে ঠিকেই থাকে, কিছুমানৰ ডেট অফ বাৰ্থটো ভুল আহে বা ফাদাৰ্ছ নেমটো ভুল হয়, এড্ৰেছ চেঞ্জ কৰিব বিচাৰে। তো যিয়ে নহওক, আপোনালোকৰ যদি আধাৰ কাৰ্ড এখন আছে, তেনেহ'লে আপোনালোকে যদি ভাবে মই অমুক বস্তুটো চেঞ্জ কৰিম, ডেট অফ বাৰ্থে হওক, নেম হওক, এড্ৰেছ হওক, তো আপোনালোকে তাত কি কৰিব লাগিব, তাৰ কাৰণে আপুনি কি কৰিব লাগে, এপইণ্টমেণ্ট ল'ব লাগে। তো আজি মই আপোনালোকক দেখাম আধাৰ কাৰ্ড আপডেট কৰিবৰ বাবে আপোনালোকে কেনেকৈ বুকিং এপইণ্টমেণ্ট ল'ব, কেনেকৈ বুকিং কৰি কিনে আপোনালোকে তাত যায় কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপডেট কৰি আহিব আৰু 7 দিনৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ড আপডেট হৈ যাব। তো যিকোনো এটা ক্ৰম ব্ৰাউজাৰ আপোনালোকে খুলি লওক। মই গুগল ক্ৰম খুলি আছোঁ। তো ইয়াত যাই আপুনি লিখিব UIDAI, চাৰ্চ কৰক। তাৰপিছত দেখিছে আধাৰ কাৰ্ড যিটো অফিচিয়েল ৱেবছাইট ওপৰত, যিটো একদম ওপৰত আহিছে UIDAI, তাত ক্লিক কৰক। তাৰপিছত আপোনালোকে দেখিছে ইয়াতে গেট আধাৰ লিখা আছে। তাৰপিছত লোকেল এনৰলমেণ্ট চেণ্টাৰ, বুক এণ্ড এপইণ্টমেণ্ট, চেক আধাৰ, নানা ধৰণৰ কাম কৰিব পাৰি ইয়াতে। তো আপোনালোকে কি কৰিব, বুক এণ্ড এপইণ্টমেণ্ট ক্লিক কৰক। তাৰপিছত কি কৰিব লাগিব, বুক এণ্ড এপইণ্টমেণ্ট লিখিছে, আপুনি কি কি ডকুমেণ্টছ লাগে, আধাৰ কাৰ্ড এইবিলাক লিখা আছে। তো আপোনালোকে এইবিলাক চোৱাৰ দৰকাৰ নাই, যিহেতু আপোনালোকৰ আধাৰ কাৰ্ড আছে, আপোনালোকে আপডেট কৰিব বিচাৰিছে। তো প্ৰচিড টু বুক এপইণ্টমেণ্ট লিখিছে, দুটা লিখা আছে। তো আপোনালোকে ছেকেণ্ডটোত ক্লিক কৰিব লাগিব, প্ৰচিড টু বুক এপইণ্টমেণ্ট। তো ইয়াত দেখিছে আপোনালোকে মোবাইল নম্বৰ মাৰিব দিছে, ইণ্ডিয়ান ৰেচিডেণ্ট, নন ৰেচিডেণ্ট ইণ্ডিয়া। তো মোবাইল নম্বৰ আপোনালোকে কি কৰিব, ইয়াতে মাৰি দিব। তো মই ইয়াত মোবাইল নম্বৰটো মাৰি আছোঁ। তাৰপিছত দেখিছে এটা কেপচাৰ ফিল কৰিব দিছে, যি ধৰণৰ তেনেকৈ আছে তাত সেই ধৰণৰ ইয়াতে আপুনি কেপচাৰটো ফিল কৰিব লাগিব। চেণ্ড OTP-ত ক্লিক কৰক। তাৰপিছত দেখিছে এটা OTP চেণ্ড হৈছে, সেই OTP-টো আপুনি ইয়াতে এণ্টাৰ OTP-ত বহাব লাগিব। তো মোৰ OTP আহিছে, মই ইয়াত OTP বহাম 2007770। তাৰপিছত দেখিছে ছাবমিট OTP এণ্ড প্ৰচিডত ক্লিক কৰিলোঁ। তাৰপিছত দেখিছে মই ইয়াতে এটা অলৰেডি মোৰ নিউ আধাৰৰ বাবে এপ্লাই কৰা আছে। তো যিহেতু আপোনালোকৰ আধাৰ কাৰ্ড আছে, তো আপোনালোকে কি কৰিব লাগিব, ওপৰত দেখিছে নিউ এনৰলমেণ্ট এণ্ড আৰু ছাইডত লিখা আছে আপডেট আধাৰ। তো আপোনালোকে আপডেট আধাৰত যাব লাগিব। তাৰপিছত দেখিছে আপোনালোকে ইয়াতে আপুনি আপোনাৰ নাম মাৰক আৰু আধাৰ নম্বৰ মাৰক। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে এইটো কাম কৰিব পাৰিব। নাম আৰু আধাৰ কাৰ্ড ইয়াত দিব লাগিব, এইটো মেণ্ডেটৰী হয়। তাৰপিছত আপোনালোকে কি চেঞ্জ কৰিব বিচাৰে ইয়াতে দিব পাৰে। তো মই ইয়াতে মোৰ নাম আৰু আধাৰ নাম্বাৰটো বহাই আছোঁ। মই মোৰ নাম আৰু আধাৰ নম্বৰ দি দিলোঁ। তাৰপিছত আপোনালোকে চাওক ইয়াতে কি চেঞ্জ কৰিব বিচাৰে। মোৰ চব ঠিকেই আছে। তো আপোনালোকে যি চেঞ্জ কৰিব বিচাৰে ইয়াতে দিব পাৰে। ধৰি লওক মোবাইল নম্বৰ চেঞ্জ কৰিব, মোবাইল নম্বৰত ক্লিক কৰিলে, তাৰপিছত প্ৰচিড কৰিলে। তাৰপিছত আপোনালোকে যি নম্বৰ আপডেট কৰিব, ইয়াতে আপডেট কৰিবৰ বাবে যিটো নম্বৰ আপুনি দিব বিচাৰে সেই নম্বৰটো ইয়াতে দিব দি আছে। তো আপুনি এটা নাম্বাৰ দি দিয়ক। যিটো নম্বৰ আপুনি ইয়াতে দিব, আপুনি মন কৰিব সেইটো নম্বৰহে আপোনাৰ আধাৰ কাৰ্ডত আহিব। গতিকে আপুনি যিটো নম্বৰ আধাৰ কাৰ্ডত লিংক কৰিব বিচাৰে সেইটো ইয়াতে বহাব। তাৰপিছত তলত দেখিছে এটা কেপচাৰ ফিল কৰিব দি আছে, সেইটো আপুনি ইয়াতে বহাই দিব। মই কেপচাৰটো ইয়াতে বহাই দিছোঁ। তাৰপিছত চেণ্ড OTP, এটা OTP আহিব। যিটো নম্বৰ আপুনি নতুনকৈ বনাব বিচাৰে সেই নম্বৰত এটা OTP আহিব। তো সেই OTP-টো আপুনি ইয়াতে বহাব লাগিব। তো মোৰ OTP-টো আহি গ'ল, মই ইয়াত OTP-টো বহাই দিম। ভেৰিফাই OTP আহিব, তাত ক্লিক কৰিব। তাৰপিছত দেখিছে মোবাইল নম্বৰ ভেৰিফাইড ছাকচেছফুলি। তাৰপিছত আপুনি কি কৰিব লাগিব, ছেভ এণ্ড প্ৰচিড। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াতে আহিছে, নাম্বাৰটো আহিছে। তাৰপিছত আপুনি ইয়াতে এই টিক বক্সটোত টিক কৰি ছাবমিট কৰিব লাগিব। তাৰপিছত দেখিছে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড, ইয়'ৰ এপইণ্টমেণ্ট নাম্বাৰ এইটো। আপুনি এইটো লৈ কিনে আপুনি ওচৰৰ যিকোনো এখন এনৰলমেণ্ট চেণ্টাৰত যাই কিনে যিকোনো আপুনি ইয়াত দেখিছে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড, ইয়'ৰ এপইণ্টমেণ্ট ID ইজ ইমান। তো
তো আপুনি বুক এন এপইণ্টমেণ্ট এট ইয়'ৰ নিয়াৰেষ্ট এনভাইৰনমেণ্ট চেণ্টাৰ, তো তাত গৈ কিনে আপুনি এইটো কাম কৰিব পাৰে।